আজি আছিলে আমাৰ তাত বছৰিকীয়া কীৰ্তন ৰখা নামভাগ আৰু মই ৰাতিপুৱা আহিছোঁ ভাগৱত ভ্ৰমণত। এইকেইদিন যিহে গৰম পৰিছে, এই চোকা ৰ'দডালতো গোটেই গাঁওখন ঘূৰিম। তাৰপিছত এয়া নামঘৰত অকণমান নাম প্ৰসংগ হ'ল। ইয়াৰ পৰা ভাগৱত ভাগ লৈ গোটেই গাঁওখন ঘূৰি মেলি আকৌ আমাৰ নামঘৰলৈ বুলি ওলালোঁ। এতিয়া আকৌ চৰ্বত দি আছিলে, গৰমত খাই ধুনীয়া লাগি গৈছে গাটো। ইপিনে গাঁৱৰ মাজৰ এই ৰাস্তাটোত ফচিলোগৈ, চাওকচোন গোটেই ৰাস্তাটো পানী। যেন তেনে আৰু এই সাগৰখন পাৰ হৈ আকৌ আমাৰ নামঘৰ পালোঁ আহি। ইয়াতে আকৌ নেমু পানীৰ যোগান ধৰিছিলে আৰু ইমান ৰ'দত কষ্ট কৰি আহিছোঁ, সেইকাৰণে অলপ নেমু পানী খাই ল'লোঁ। তাৰপিছত ঘৰলৈ আহিলোঁ। এইডাল ৰ'দত কিমান ভাগৰ লাগিছে, ঘৰটো পোৱাৰ পিছত আৰু শান্তি আৰু। সন্ধিয়া আমাৰ এই টিকলাটোৰ বাৰ্থডে খাবলৈ গ'লোঁ। ইপিনে মামীয়ে কৈ আছে মোকো উঠাচোন ভিডিঅ'ত। তাৰপিছত আৰু আমি খাবলৈ বহিলোঁ আৰু এইজন হিয়া আৰু খুচি খোৱা সময়টোত কেনেকৈ কাজিয়া লাগি থাকে।